এভৰিৱান কি খবৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আৰু বহুত দিন হ'ল একো ভিডিও দিব পৰা নাই মানে ইমান ঠাণ্ডা পৰিছে ভিডিও কৰিবলৈ মনো যোৱা নাই এনেকৈ গৈছে সময়বিলাক আজি তথাপিও ভাবিলো মই আপোনালোকৰ লগত এটা रेसिपी शेयर करो रेसिपी माने एटा शाही पनीरर एकदम घरुवा रेसिपी जितु मैं আজি बनाबो गय आसु ताके भाबिलो आपनालोকক देखाओ जदि भिडिओটো চাবো হেকলৈকে চাবো যদি ভাল পায় তেনেকে বনাই খাই চাবো পাৰে তেন্তে বলকচোন যাও কেনেকে বনাও দেখাও आपनालोকক এয়া আজি মই আপোনালোকৰ লগত শাহী পনীৰৰ এটা একদম ইজি ঘৰুৱা ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো মই বনাব লৈছো তাকে আপোনালোকক দেখাও এয়া লৈছো মই এয়া আলমন্ড লৈছো কেইটামান বেছি লোৱা নাই এইকেইটা তিয়াই থৈছো তাৰ বাকলি গুছাই লম আৰু লগতে লৈছো মই এটা ডাঙৰ কাটা পিয়াজ সৰু সৰুকে কাটি লৈছো আৰু জলকীয়া কেঁচা জলকীয়া দুটা লৈছো আৰু আদা কেইটুকুৰামান লৈছো নহৰু কেইফুটামান আৰু অকমান টেষ্টৰ কাৰণে লৈছো আপোনাৰ কিশমিশ আৰু অলপ কাজু মই তিয়াই উঠাই থৈছো এইখিনি গুটেখিনি মিলাই এই বাকলিখিনি এৰুৱাই লৈ ইয়াৰ বাকলিখিনি এৰুৱাই লৈ গুটেখিনি মিলাই এটা পেষ্ট বনাই লম এয়া মই এনেকে গুটে বস্তুখিনি ইয়াতে মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাটিটোত ভৰাই লৈছো ভৰাই লৈ এটো এটা ধুনিয়াকে পেষ্ট এটা বনাই ল মিহি পেষ্ট এটা বনাই ল এয়া মই গুটে বস্তুখিনিৰ এটা পেষ্ট ৰেডি কৰি ললো এয়া ধুনিয়া এটা পেষ্ট হৈছে তাৰ পিছত তাৰ লগতে এখিনিটো দেখিছিলে অকমান টেষ্টটো ভাল হ'ব কাৰণে দিছো আৰু লগতে মই এতিয়া হিনি গোটা মছলা দিছো তেল বনাবৰ কাৰণে আৰম্ভ কৰিবলৈ দালচিনি লং এয়া অকমান জালুক কেটেমান দিছো ইলাইচি অকমান খুন্দি দিছো আৰু তেজপাত তাৰ পিছত 200 গ্ৰামতকে অকমান বেছি পনীৰ দিছো তাৰ পিছত এখিনি বনাও এয়া শাহী পনীৰটো বনাবৰ কাৰণে মই একদম ইজি ঘৰুৱা হেৰি বনাইছো মোৰ ষ্টাইলত বনাইছো এটো মানে মই অকমান তেল দিছো ৰিফাইন্ড অইল দিছো ৰিফাইন্ড অইল খিনি গৰম হ'ব দিছো গৰম হ'ব দি এয়া তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে এই গোটা মছলাবিলাক দি দিছো प्रथमे तेजपात दिছো দি এইখিনি দি দিছো একেলগে খুব পিছে থাপ তাৰ পিছত এইখিনি অকমান ভাজি লওঁ ভাজি লোৱাৰ পিছত আমি তাতে লগে লগে পেষ্টখিনি দি দিম ইয়া পেষ্টখিনি তাতে দি দিছো পেষ্টখিনি দি জুইটো একেবাৰে কমাই ৰাখিব ধুনিয়াকে ভাজি দিছো অলপ এনেকৈ কম জুইত আমি এইখিনি অলপ সময় ভাজিম এয়া এইখিনি খুব ধুনিয়াকে মিক্স কৰি দিব মিক্স কৰি দি মাজে মাজে লৰাই থাকিব লাগে যাতে তলত লাগি নধৰে সাধাৰণতে এনেকে শাহী পনীৰ বনালে পপি শিটছটো দিয়ে এই পেষ্টটো বনালে পপি শিটছটো ইউজ কৰে কিন্তু মই হেতু কিবা এটা কাৰণে হেতু ইউজ কৰা নাই আৰু মই বিশেষ হেতু দিলে মানে ভাল নাপাওঁ খাই হেতু কাৰণে মই কাজু আৰু আলমণ্ডৰ পেষ্টটো বনাইছো পিয়াজটো নিজৰ মতে দিব পাৰে কম বেছি পৰিমাণে তাৰ পিছত মাজতে গেছটো অকমান বঢ়াই দিব পাৰে মিডিয়াম ফ্লেমত ৰাখিলেও হ'ব তেনেকে এখিনি অকনমান সময় ভাজি
তাৰ পিছত এইখিনি অলপ ভাজ খোৱাৰ পিছত তাতে মই মছলা দিছো জিৰা অকণমান দিছো একদম অকণমান দিছো বাকি বস্তুখিনিৰ টেষ্টটো তাৰ ইমান ভাল হয় মছলাখিনি বিশেষ দৰকাৰ নহয় হলো মই অকণমান দিছো জিৰা দিছো অকণমান তেনেকে ধনিয়া সৰু চামুচেৰে আধা চামুচ দিছো এই আধা চামুচ ধনিয়া দিছো তাৰ পিছত নিমখ দিছো নিমখটো দিব নিজৰ সোৱাদ অনুসৰি মই সৰু চামুচেৰে 1 চামুচ দিছো তাৰপিছত এখিনি ধুনীয়াকৈ এনেকৈ লৰাই আকৌ তেনেকৈ আপুনি 2 পৰা 3 মিনিট মান ধুনীয়াকৈ এইখিনি ভাজি ল'ব তেলখিনি সম্পূৰ্ণ এৰা যেন দেখিলে তেতিয়া গম পাব এইখিনি ভাজা হৈছে আৰু তেনেকৈ আমি ভাজি লওঁ অকণমান সময় ইয়াতে মই অকণমান চেনিও দিছো কাৰণ শাহী পনীৰটো অকণমান মিঠা মিঠা সোৱাদৰ হয় তো কাৰণে মই এয়া প্ৰায় সৰু চামুচৰে 1.5 চামুচ মান চেনি দিছো তাৰপিছত ধুনীয়াকৈ লৰাই এয়া এইখিনি ভাজা প্ৰায় হৈ গৈছে ইয়াতে এতিয়া মই এয়া আমুল তাজাৰ গাখীৰ ইউজ কৰিছো এয়া গাখীৰটো আপোনালোকে গ্ৰেভিটো কিমানখিনি ৰাখিব বিচাৰে সেইটো হিচাপত দিব মই সৰু পেকেটৰ প্ৰায় এই গুটিখিনি দি দিছো এইটো গুটিখিনি দিছো কাৰণ এইখিনি অকণমান থপথপীয়া হ'লে ভাল লাগে তাৰপিছত এইখিনি ধুনীয়াকৈ আৰু এনেকৈ 2 পৰা 3 মিনিট সিজিবলৈ দিওঁ এয়া এইখিনি উতল এটা অহাৰ পিছত মই পনীৰখিনি তাত দি দিছো এয়া পনীৰখিনি দি ভালদৰে মিলাই দিছো মিলাই দি লগতে এই কিশমিশ গিটাও সেই একেটা সময়তে ঢালি দিছো ঢালি দি এতিয়া প্ৰায় এইখিনি হৈ গৈছে 2 মিনিট সময় পনীৰখিনি লগতে সিজিবলৈ দি ঢাকনখন লগাই ৰাখো অকণমান সময় সিজক এয়া মোৰ এইখিনি শাহী পনীৰ ৰেডি হৈ গৈছে ইয়াতে মই শেষত অকণমান বেছি নহয় অকণমান এয়া কচুৰি মেথি ওপৰতে দি দিছো একদম অকণমান দিছো কাৰণ বহুত বেছি দিলে ইয়াৰ টেষ্টটো অলপ বেলেগ হয় আৰু গুণ এটা ওলায় বৰ উগ্ৰ গুণ এটা ওলায় তাৰপিছত এইখিনি লৰাই দি মই একেবাৰে সাধাৰণভাৱে শাহী পনীৰ বনালো আৰু আপোনালোকক দেখালো ভাল হৈছে নে নাই কেনেকুৱা হয় আপোনালোকে কেতিয়াবা বনাই চাব এনেকৈ পপি চিডছটো নিদিয়াকৈ খাবলৈ প্ৰায় একেই হয় বিশেষ একো ডিফাৰেন্স নহয় আজি শাহী পনীৰ বনাই ৰেডি তাকে আপোনালোকে বনাই চাব যদি ভাল পায় মোক প্লিজ জনাব আৰু আজিলৈ আহিছো কেনেকুৱা লাগিল বাৰু মোৰ শাহী পনীৰ বনোৱা দেখালো একদম সহজতে ঘৰতে বনাব পৰা বেছি সময়ও নালাগে আপোনালোকক তাকে দেখালো আপোনালোকে কেতিয়াবা বনাই তেনেকৈ খাই চাব পপি চিডছটো দিয়া নাই যদি আপোনালোকে মন কৰে সেয়াও দিব পাৰে তাৰ লগতে পেষ্টটো বনাওঁতে তাৰ লগতে মিক্স কৰি দিব পাৰে মই ইউজ কৰা নাই কাৰণ মই বিশেষ সেইটো খালে বিশেষ এটা ভাল নাপাওঁ আৰু আপোনাৰ এতিয়া বনালো বনাই মেলি খাওঁ খাই কেনেকুৱা হয় পিছত আপোনালোকেও বনাই খাই চাব খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি লিখিব তাকে ক'লো আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব
মোৰ ছাবস্ক্ৰাইবাৰবিলাকো বাহাত খুব কনজুচি কৰিছে অকণমান, আৰু লাইক এটা কৰিব, লাইকটো থাকি যায় সদায়, প্লিজ লাইক এটা কৰিব। আৰু কি কওঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ, নমস্কাৰ।